তো হেল্ল' ফ্ৰেণ্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি আপোনালোকক মই কেইটামান ফ্ৰী এক্সাৰচাইজ দেখাম। চ' ফ্ৰেণ্ডছ, এক্সাৰচাইজ কৰাৰ আগতে বডিটো অলপ ৱাৰ্ম আপ কৰি লওঁ ব'লক। তো ফ্ৰেণ্ডছ, ফ্ৰী এক্সাৰচাইজখিনি চালে, এনেকুৱা আৰু বহুত ফ্ৰী এক্সাৰচাইজ আছে, পিছত আপোনালোকক দেখাম। চৰি ফ্ৰেণ্ডছ, কিবা এটা খাই আছিলোঁ। ৰ'ব দেখাই দি আছোঁ আপোনালোকক কি খাই আছোঁ। তো ফ্ৰেণ্ডছ, এয়া মই খাই আছিলোঁ শুকান বুট, ৰষ্টেড চানা বুলি কয় ইংলিছত, আৰু বহুতে কিবা কিবি কয় বাকলি ফটা বুট কিবা কিবি কয় আৰু। তো ফ্ৰেণ্ডছ, আপোনালোকক চমুকৈ কৈ দিওঁ এই শুকান বুটটো খালে কি কি লাভ হয়। ফ্ৰেণ্ডছ, এই শুকান বুটটো খালে বাকলিৰ সৈতে খাব, বাকলিটো ওলাই পেলাই নাখাব। এই শুকান বুটটো খালে প্ৰ'টিন ভালকৈ পোৱা যায়, ইয়াত ফাইবাৰ থাকে, আইৰণ থাকে আৰু ফেটছ কম থাকে। লগতে ডায়েবেটিছৰ কাৰণেও ভাল, চুগাৰ লেভেলটো ঠিক কৰি ৰাখে। তাৰোপৰি ইয়াত কেলছিয়াম, ফছফৰাছ থাকে, যিটো আমাৰ হাৰ্ডিৰ কাৰণে ভাল। তাৰোপৰি ফ্ৰেণ্ডছ, পাতল বা ক্ষীণ মানুহৰ কাৰণে এই বুটটো খোৱা ভাল হয়, কিয়নো ই ওজন বঢ়োৱাত সহায় কৰে। তাৰোপৰি ফ্ৰেণ্ডছ, হাৰ্টৰ কাৰণেও ভাল। তো ভাল খানা খাওক আৰু হেল্ডি থাকক। তো ফ্ৰেণ্ডছ, যিমান পাৰোঁ চমুকৈ কৈ দিলোঁ আপোনালোকক শুকান বুটটো খালে কি কি লাভ হয়। তো ফ্ৰেণ্ডছ, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্টো কৰিব কেনেকুৱা হৈছে জনাব আপোনালোকে মোক।